কামাবো এনেকা কথা কোনোবা কৈ চাইছে নে আপোনালোকে কৈছে একদম মজা লাগে ও পাপা কোটে পেটটা ৰামদেৱ কোটে পেটটা নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই চেনেল গৰম খিচমি আপোনালোকক আকৌ এবাৰ স্বাগতম আজি মই আপোনালোকৰ আগত এটা ব্যতিক্ৰম ভিডিঅ' লৈ আনিছোঁ আৰু সেই ভিডিঅ'টো হৈছে মই আজি ক'তো নাযাওঁ তো ঘৰতে মই আজি কেনেকৈ টাইম স্পেণ্ড কৰিম ঘৰৰ মানুহৰ সৈতে তো সেইখিনিয়ে মই আপোনালোকৰ আগত এই ভিডিঅ'টো উপস্থাপন কৰিম তো চাই থাকক ভিডিঅ'টো হেল্ল' দোস্ত গুড মৰ্ণিং তো আজিৰ ভিডিঅ'টো বিছনাৰ পৰা ষ্টাৰ্ট কৰিলোঁ চাই থাকিব সকলোৱে ৰাতি মানে অলপ দেৰি হ'ল এডিটিং কৰাত তো আজিও মানে তাপুলি ফটা ৰ'দ দিব একদম ক্লিয়াৰ ওপৰত ভিউৱাৰ্ছ গাইজ অকল গুড মৰ্ণিং সকলোকে তো আজি এটা নতুন ৰাতিপুৱাৰে আপোনালোকক লগ পালোঁ এয়া হৈছে এল'ভেৰা মই বটল কাটি পেলাই মানে তাতে ৰুই দিছোঁ ডাঙৰ টেমা এটা আৰু আছে বহুত ফুল মই যিহেতু ৰুইছোঁ আৰু ৰাতিপুৱা একদম ৰ'দ পৰাৰ লগে লগে ফ্ৰেছ ৰ'দ পৰাৰ লগে ইমান ধুনীয়া কৰি ফুলবিলাক ফুটিছে যি কি নহওক প্ৰথমতে ব্ৰাছকে মাৰি লওঁ আৰু আমাৰ পাপাক তো কেছটো মানে এনেকুৱা হৈছিল মানে মই ৰাতিপুৱা উঠি মানে পাপাক আজি লগেই পোৱা নাছিলোঁ সি আগত উঠিল না তো এতিয়া মই বিচাৰি আছিলোঁ যাৰ কাৰণে বেয়া লাগিছিল এতিয়াহে লগ পালোঁ দেউতাই মানে অলপ ফুৰাব লৈ আহিছিলে বাহিৰৰ ফালে তো দেখিলোঁ এতিয়াহে ভাল লাগিল মনটো কোনটো এইটো নালাগে ক'ত গৈছে কৰিব কোন এটা নালাগে 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 ঐ তো ফটাফট কৰি পেলাই এবাৰ মোক হাত ভৰি একটা গোটেই ধুই ল'ম যাৰ ফলত মই এতিয়া চাহ খাব লাগিব কিবা খাব লাগিব বহুত কিবা কাম আছে ভিডিঅ'ৰ একদম ঝাকাচ হ'ব চাই থাকক আপোনালোকে একদম আৰামত বহিব তো ইফালে কি হৈ আছে इतना अंधार है देखा नहीं जाता তো বন ডাঙৰ ডাঙৰ বন বাপ্পা ঐ আজি বনেদি চাহ খাব লাগিব আৰু কি আছে আটা নিমকি পেকেট আচ্ছা দে ঠিক আছে তো আমি এবাৰ ব্ৰেকফাষ্ট কৰোঁ চুমুদে একটা হ'ব বাবাৰে একদম গালখানে খাই দিল মোৰ আরেকটা দে মাক দে মোর মাকটা বাবারে কামড়াই দিস কিয় তো ৰাতিপুৱা মোৰ এটা কাম থাকে কি গৰম পানী অলপ খাব লাগে এক মগ লৈছোঁ কিন্তু এক মগটো খাব নাপাৰিম আধা মগ হ'লেও খাব লাগিব তো বন্ধুসকল এবাৰ আমি চাহ খাওঁ তো চাহ আমি এবাৰ আছে চাহত আমাৰ বন আৰু কাটা নিমকি আৰু গাখীৰ চাহ লাল চাহ দুয়োটা বেলেগ বেলেগ তাৰে ভিতৰত আমাৰ পাপাৰ মেইন জুতি বস্তুটো হৈছে আমাৰ ব্ৰেকফাষ্টৰ কাৰণে হৈছে মুড়ি তো মুড়ি সি খুব ভাল পাই খাই পেলাই তাৰ কাৰণে আমি মুড়ি আনি থওঁ সদায় আৰু ইয়াক দিয়াৰ ষ্টাইলটো অলপ বেলেগ ধৰণৰ কিন্তু মুড়িক যেনেকৈ আমি ছটিয়াই দিওঁ ঠিক তেনেদৰে তাকো আমি ছটিয়াই দিব লাগিব আৰু যাৰ ফলত সি এটা এটাকৈ বুটলি খায় তো মজা দাঁত গাইছে পুৰা এই মাৰে বুঢ়া একেবাৰে মাজত এই ৰাখি পুৰা আপোনালোকে ৰাতিপুৱা কি খাই নাস্তাটো গম নাপায় আমাৰ এই নাস্তা লোকেল গাঁৱলীয়া নাস্তা তো মোৰ ভিডিঅ'টো হ'ব আজি এনেকুৱাতে দিনটোৰ কাৰ্যক্ৰম আৰু মোৰ ঘৰখনৰ দিনটোৰ কাৰ্যক্ৰমহে আজি মই দেখাম বেলেগ আৰু একো নাই তো এই বন্ধু মানে আমাক কি কৈছে তেলত অলপ বেছি তেল দি পেলাই ইয়াক খাইছে যাৰ ফলত ই আৰু নৰম হৈছে গৰম হৈ গৈছে ভিডিঅ' কৰোঁতে ইয়াৰ একেবাৰে ডাইৰেক্ট কাপৰ ভিতৰত গৰম চাহত ভৰাই দিম নাই এই নাই গৰম ভিডিঅ'ক মানে ভিডিঅ'ৰ প্ৰতি ধ্যান দিতে এই গৰম চাহতে হাত ভৰাই দিলে চাওঁ হাতটা চাওঁ মাও মানে কি আমাৰ মাও মানে ইয়াতে মেহেন্দি দিছে সি দেখা এইটো দেখা চাই আছে মামা চাই আছে দাদা চাই আছে ভাই চাই আছে কোনটো মাও এইটো হ'লেতো দেখাব লাগিব না এইটো মাও বুলি এইটো মাও
সেইটো মামা বুলি দেখাব নালাগিব তো গাইজ থাকাৰ মানে আমাৰ কি আছে এটা মুৰ্গী গঁৰাল আছে একদম চাংঘৰ মুৰ্গী বহুত আছে কিন্তু দেই আমাৰ তো এইবিলাকতো চাউল চিটোৱা দিয়াই আছে আৰু তলত আছে আমাৰ হাঁহ থকা ঠাই আৰু লগতে আছে আমাৰ এইবিলাক জিকা আৰু জিকা ভোল আৰু কোমোৰাৰ গছ একদম কোমোৰা ধৰি আছে বৰ্তমান তো সৰু সৰু জালি কোমোৰা মজা হৈ আছে খাবলৈ আমি পুৱাই প্ৰায় এইবিলাকে ব্যৱহাৰ কৰোঁ খাওঁ মানে তো এইফালে আছে আৰু দুটা তিনিটা আছে মানে তো গাইজ এই চেণ্ডেলটো এইদৰে মানে শাকৰ চাঙত এইদৰে আঁৰি দিয়াৰ কাৰণটো আপোনালোকে জানেনে নিশ্চয় জানে হয় এইটো হৈছে নজৰ নলগাৰ কাৰণে তো এইটো হৈছে আমাৰ চাংঘৰ মানে ভাল আৰু মুৰ্গী বহুত আছে ইয়াতে 100ৰো বেছি আছে মুৰ্গী ইয়াতে আৰু তলত হাঁহ থাকে দিনটা আজি ইফালে কৰি আছোঁ আৰু ঘৰতে আছোঁ যিহেতু তো চাহৰ টাইম আহি গ'ল আমাৰ আৰু 11টা বাজে ফ্ৰেষ্টি আজি মানে আমাৰ দুপৰীয়াৰ চব্জি কলা কচু আৰু কলা কচুৰ লগত থাকিব বোলে শুকান মাছ মজা লাগিব খাই পেলাই দেই আৰু কলা কচু কাটি দিছে আমাৰ আবু মানে হ'ল আইতা তো আপোনালোকে কি কয় নাজানো তো আইতাৰ লগত আছে আমাৰ মানুহজনী মছলা কাটি পথাৰত মানে গৈছিলোঁ মানে ছাগলী দিবলৈ তো তাতে মই যাই পেলাই এটা অদ্ভুত বস্তু এটা পাই গ'লোঁ কি অদ্ভুত বস্তু এইটো চাৱা এইটো হৈছে অদ্ভুত বস্তু তো অদ্ভুত বস্তুটো হৈছে কেঁকুৰা এই কেঁকুৰা দি পেলাই আজি আমি কি কৰিম চাটনি খাম মজা লাগিব বহুত দিনৰ মূৰত কেঁকুৰাৰ চাটনি আজি মানে দুপৰীয়াৰ আহাৰ মোৰ একদম মানে ভাল লাগি গৈছে আৰু গাইজ ৰাতিপুৱাই যে আমাৰ পাপা ভাত চাত খাই যে ঘুমাইছে এতিয়াও উঠা নাই তো চাওঁ সি কিদৰে ঘুমাই আছে মই মানে ইয়াক জিৰাই আছোঁ উঠে নেকি তো কামটো একোৱে নাই ইয়াৰ লগত অলপ খেলোঁ সেইবাবে মই ইয়াক ৰখি আছোঁ উঠে বুলি উঠাই নাই এতিয়াও আমাৰ পাপা মানে এতিয়াও উঠা নাই উঠিব লাগে 12টা বাজি গ'ল যিহেতু উঠিব লাগে তো উঠা নাই কাৰণে মই এবাৰ তাৰ ওচৰত আহিছোঁ তো ওচৰত আহি পেলাই মানে উঠাব চেষ্টা কৰিম নহ'লে 12টা বাজি গ'লে দিগদাৰ হৈ যাব তো জল্দি গাইজ উঠাও তাক কি কৰে চাই থাকিব আপোনালোকে গাইজ উঠিছে মানে উঠিল না একদম মানে ঘুমে ভাঙা নাই নেকি তাৰ তো আৰু উঠ বাবা উঠ পাপা কিবা ৰিয়েকশ্যন দিয়ে হাঁহি দিয়ে মানে হেল্ল' উঠ আমি হেমে চাব যাম এবাৰ হেমে মানে গৰু চাব যাব এবাৰ ভয় খোৱাও নেকি গাইজ ভেকুলী ক'লে ভয় খাই যাব নি ভেকুলী মামাও দেখাই দে এইটো জেতুকা মামা মানে জেতুকা লগাইছে দুহাতত মাও হাই কৰি দে টাকা দি দে হাই আৰু একটা দি দে ওচৰত যায় হৈছে দাঁত কেইটা আছে চাং দাঁত ই কৰ কৰি দে আৰু পেটটা এনেকৈ কৰ দে পেটটা ৰামদেৱ কৰ দে পেটটা ৰামদেৱ বাবা তো গাইছ আমি এবাৰ বাহিৰ ওলাই আহিলোঁ মা এতিয়া আছে মা সেইটো মা কাম কৰে গৰম ৰ'দ আজি তামাম ৰ'দ আজিও এবাৰ আমি খেলিম বল এবাৰ একোলেন আমি ইয়াতে পাই গ'লো
দুপৰীয়া হৈ গ'ল মানে 1টা বাজে এতিয়া 1টা বাজে তো ইহঁত ভাত খাই মানে মই এতিয়া নাখাওঁ মই গা ধোৱা নাই যিহেতু তো এই দুজনে ভাত খাই আছে আজি কান্দিলে কান্দা অলপ জ্বালা খাবলৈ জ্বালা খালেহে ডাঙৰ হয় বোলে না হয় না নহয় মামকা জ্বালা লাগছে নেকি জ্বালা লাগছে পাইকা ও হেল্ল' বাহ দেখছা আজিকালি মা হেল্ল' আই গা পা ধুই আহিলো চ' অলপ ৰেষ্ট কৰো এবাৰ এই খাৰা কৰা ধৰতো এক ধৰ না একটা কাম কৰো ধৰতো এ পেটটা উঠাই দে তো ৰামদেৱ কৰিব ৰামদেৱ সৰু পোৱালিৰ কেনেকুৱা ফুহতীয়া কথা পায় সেনেকা আমি কথা পাতি চেষ্টা কৰিম দে এবাৰ ক ও পুপা কামাবো এনেকুৱা কথা কৈ চাইছে নে আপোনালোকে কৈ চাব একদম মজা লাগে ও পাপা মাতো পাপা কোথাচ্ছে লো কোথাচ্ছে না জানিস কোথাচ্ছে পুপা কোনটু পুপা চা হ্যান্ডশেক দে তো গাইস আজিৰ ভিডিঅ'টো ইমানেই তো কেনে পালে কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ' আপোনালোকক অতি সোনকালে মই লৈ আনে এটা জমেটাৰ ভিডিঅ'ৰ সৈতে নমস্কাৰ ধন্যবাদ জয় অসম